বাক্সাৰ গোৱাল গাঁৱত খহনীয়াৰ তাণ্ডৱ পথাৰত পানীৰ অভাৱত কৃষিভূমিত চিৰাল ফাট মেলিছে তেনে সময়তে বাক্সাৰ বিভিন্ন কৃষি পথাৰত এতিয়া এইদৰে খহনীয়া দেখিবলৈ পোৱা গৈছে খহনীয়াত যা গৈছে 70 বিঘাৰো অধিক কৃষিভূমি এতিয়া সন্ত্ৰস্ত হৈ পৰিছে 500 বিঘা এলেকাৰ বৃহৎ খেতি পথাৰলৈ চৰম ভাবুকি আহিছে বিগত 30 বছৰে ট্ৰাকচাৰ তলেৰে এনেদৰে খহনীয়া বাঢ়ি যোৱাৰ ফলত খেতি পথাৰত গৰা খহনীয়াৰ সৃষ্টি কৰিছে যথেষ্ট ক্ষতি লাগাও ৰেভিনিউত মোটামুটি পশ্চিম গলাওত 500 বিঘামান মাটি আছে তাৰে তিনিটা কালভা হেৰি দিছিল টাকচাৰ দিছিল এই তিনিটা টাকচাৰত তলেদি উল্টা খুন্দা যায় টাকচাৰ তিনিখান উল্টা খুৱাই দেই তাৰপিছত একদম মানুহৰ বহুত মাটি বেয়া কৰে বহুত উল্টা খুন্দা যায় ইহঁতে মোটামুটি খেতি পথাৰ পুৰা একদম পানী নাইকিয়া হৈ গৈছে বহুত নষ্ট হৈ গৈছে হালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্টাৰ অসম আপুনি চাই আছে ৰিপৰ্টাৰ অসম